হেল্ল' বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মই কেনেদৰে পনীৰ বনাওঁ ঘৰত সদায় তো আপোনালোকক অলপ দেখাব খুজিছোঁ। পনীৰখিনি কাটি লৈছোঁ, বিলাহী আৰু পিঁয়াজখিনি সৰু সৰুকৈ কাটি ল'ম। কেৰাহীটো গৰম হোৱাৰ পাছত ইয়াতে তেল দি দিম। মই কিন্তু কম তেলতে বনাম আজি। তো পনীৰখিনি ইয়াতে ফ্ৰাই কৰি ল'লোঁ। তাৰপাছত পিঁয়াজখিনি দি দিম ইয়াতে। পিঁয়াজখিনি ফ্ৰাই কৰা হোৱাৰ পাছত ইয়াতে সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিম। এইখিনি অলপমান লৰাই দিম। এতিয়া মই মছলাখিনি দি দিম, যেনেকুৱা জিৰা গুড়া, ধনিয়া পাউডাৰ আৰু ৰেড চিলি। এইখিনি অলপ ভজা হোৱাৰ পাছত ইয়াতে এতিয়া বিলাহী দি দিলোঁ। বিলাহীখিনি ভজা হোৱাৰ পাছত ইয়াতে আদা আৰু জলকীয়াৰ পেষ্ট আছিলে, সেইখিনি দি দিম। এতিয়া এইখিনি অলপ টাইম ঢাকন দি থৈ দিম। থকা হোৱাৰ পাছত ইয়াতে বাদাম আৰু পষ্টৰ পেষ্ট আছিলে, এইখিনি দি দিলোঁ। এইখিনি ভজা হোৱাৰ পাছত ইয়াতে অকণমান পানী দি আকৌ ঢাকন দি থৈ দিম 5 মিনিটমান। এতিয়া মই ইয়াতে 2 চামুচমান দৈ দি দিম। তাৰপাছত এইখিনি ভালদৰে কম জুই দি লৰাই দিম। ভজা হোৱাৰ পাছত এইখিনি ইয়াতে পানী দি দিম। তাৰপাছত মই ভাজি থৈ দিয়া পনীৰখিনি ইয়াতে দি দিম। এতিয়া পনীৰ মছলা অলপ দি দিলোঁ। এতিয়া আমাৰ হৈ গ'ল পনীৰ। তো মোৰ পনীৰৰ ৰেচিপিটো কেনেকুৱা লাগিলে জনাব। কম তেলত চিম্পল ৰেচিপি। আৰু আজি আমাৰ দুপৰীয়া সাজত বিশেষ একো নাই, পনীৰ বনালোঁ, দাইল আৰু ভাত, নেমু, জলকীয়া আৰু এইফালে পিঁয়াজ, তিয়ঁহ, গাজৰ আৰু সৰু মাছ ভজা। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।